ভিডিওটো আগতে ব্লগ ভিডিও দিছিল বেছি একো নকওঁ তো সবে বৰ্তমানত মই এটা ইউটিউব চেনেল মানে 2 বছৰ আগত আমি এটা গ্ৰুপ খুলিছিলোঁ এইটো আছামিজ ইউটিউবাৰ্ছ ইউনিয়ন বুলি এইটো আছামিজ ইউটিউবাৰ্ছ ইউনিয়ন বুলি গ্ৰুপ এটা খুলিছিলোঁ তাৰ গ্ৰুপটোৰ বহুত মানে এতিয়া ইয়াত থকা বিশেষ মানে পুৰণা ইউটিউবাৰ নাম জিতুমণি কথা ক'ম নাগাৰী আৰু দুজন আছিলে ডেইলি ইনফৰমেশ্যন আছিলে আৰু বহুত বাকীখিনি কিন্তু অলপ পিছত আজি আছোঁ কালি নাই ফালন কৰা সেইটো অলপ পিছত অহা মানে ৰাজপাল এইটো অলপ পিছত অহা তো বহুত মানে পুৰণা ইউটিউবাৰ এওঁলোক কিজন বিশেষ পুৰণা বহুত আগৰ পুৰণা এইটো মানে বুঢ়া ইউটিউবাৰ বুলি ক'ব লাগিব বহুত আগৰ পৰা থকা সিহঁতি তো মানে সেইটো সময়ত সিহঁতি আছিলে কিন্তু এতিয়া ওলাই দিলে বা গ্ৰুপৰ পৰা কাৰণ মানুহ ডাঙৰ হৈ গ'ল ওলাই দিলে হয় সেইবোৰ নহয় মানে কি হয় অলপ মানে কি হয় অলপ ডাঙৰ হ'লে অলপ মেছেজ চেছেজ বেছি আহে তো তেনেকৈ অলপ প্ৰব্লেম হয় এওঁলোকৰ তো তেওঁলোকে এতিয়া মানে গ্ৰুপৰ পৰা লাহেকৈ ওলাই লয় তাৰপিছত তো এতিয়া মেইন এইটো পতাৰ উদ্দেশ্যটো এটাই হৈছে যে আমি লগ পোৱা নাছিলোঁ মানে সেইটো তো সেইকাৰণে মানে মই নাগাৰীক ফোন কৰি ক'লোঁ তাৰপিছত এতিয়া আই লাভ টেলিভিশ্যনৰ বিকাশ আছিলে তো সিও আমাৰ গ্ৰুপত আগতে আছিলে তাৰপিছত সিও মানে তেনেকৈ অলপ পিছত মানে ছাবস্ক্ৰাইব আহিলে মানে মেছেজ বেছি আহে গ্ৰুপৰ পৰা তো তেনেকৈ অলপ প্ৰব্লেম হয় তো সেইকাৰণে বাকী কেইজন ওলাই দিলে আৰু আজি মানে এখন পতা মেইন উদ্দেশ্যটো এটাই হৈছে যে আমিখিনি যিখিনি আছোঁ মানে ধৰি লওক গ্ৰুপত বুলি নহয় এতিয়া গ্ৰুপত নথকা বহুতখিনি আহিছে এতিয়া আহিলে তো আমিখিনি মানে যে একগোট হৈ থাকোঁ যাতে মানে কিবা যদি সৰু কিবা এটা প্ৰব্লেম হওক বোলে কাৰোবাৰ চেনেলটো কিবা প্ৰব্লেম হৈছে যাতে মানে কি এটা হয় ধৰি লোৱা তোমাক কপিৰাইট ষ্ট্ৰাইক বোলে কোনোবা মাৰিছে তো মাৰিলে মানে কি হয় আমি যদি যি ষ্ট্ৰাইক মাৰিছে তাক যদি আমি বাৰে বাৰে কৈ থাকোঁ না সেই ষ্ট্ৰাইকটো কেতিয়াও নুঠে কিন্তু আমি এতিয়া কিমান আছোঁ ধৰি লওক 40টা 50টা আছোঁ আমি গোটেইখিনি যদি সেই মানুহটো কওঁ যে দাদা এই চেনেলটো ছাবস্ক্ৰাইব এইটো উঠাই দিয়ক বুলি কওঁ নহয় তো উঠাব 100% উঠাই দিব আৰু আমাৰ আগত মানে গ্ৰুপটো খোলোতে প্ৰথমতেই তেতিয়া মেম্বাৰ 15টামান আছিলে নেকি অকল একদম আৰম্ভণতে তেতিয়া কোনোবা এজনৰ লাগিছিলে দেই কপিৰাইট ষ্ট্ৰাইক তো আমি মানে মেছেজ কৰি আঁতৰাই দিলোঁ মানে সেইটো তুমি নাগাৰী আছিলা নেকি তেতিয়া হয় নাই সেইটো সময়ত তেনেকৈ তো মানে মই সেইটো বিচাৰিছোঁ যে গোটেইখিনি যাতে একগোট হৈ থাকিব লাগে আৰু এইটো নহয় যে কোনোবা যদি বোলে ছাবস্ক্ৰাইব আহি গ'ল যাতে ওলাই দিওঁ সেইটো নহয় যে হয় বোলে গ্ৰুপত কৈ দিবা যে মোলৈ পাৰ্চনেলি মেছেজ নকৰিবা তো মই বেয়া পাওঁ তেনেকৈ নালাগে আৰু তো ওলাই দিলে মানে অকণ বেয়া লাগে আৰু কিন্তু তো মানে মেইন আজি ইয়াত মানে ইয়ালৈ অহা মেইন মানে সেইটোৱে আৰু তো বেলেগ কোনো বিশেষ একো নাই তো তোমালোকে যদি কিবা কোৱা মইনো কি মই নাজানো হ'ব আমি কি আৰু মোৰ চেনেলৰ নাম নাগাৰী এণ্টাৰটেইনমেণ্ট মোৰ ঘৰ ছয়গাঁও কিন্তু এনেই থাকোঁ পাঞ্জাবাৰী মানে কলাক্ষেত্ৰৰ ওচৰতে নলবাৰীৰ পৰা হয় তো মই মোৰ চেনেল আছে ইউটিউবত নলবাৰী ফ্ৰেণ্ডছটো প্ৰায়ভাগে জানে বাই প্ৰফেশ্যন একচুৱেলি মই প্ৰফেচৰ হয় বিচিদাস কমাৰ্চ কলেজত মই ইংলিছৰ প্ৰফেচৰ হয় মই মেকআপ আৰ্টিষ্টো হয় প্ৰফেচনেল মেকআপ আৰ্টিষ্ট আৰু ৰিচেণ্টলি মই ব্লগিং ষ্টাৰ্ট কৰিছোঁ আৰু গুৱাহাটী গাৰ্লছ মই জাগিৰ থাকোঁ তো মানে মিডিয়ামত এইবিলাক বেছি কথা কোৱা মোৰ বেছি অভ্যাস নাই বাৰু দেই বৰ্তমানত মোৰ এটা ইউটিউব চেনেল আছে বিয়াৰ ব্লগ বুলি নাম তো আপোনালোকে ছাপোৰ্ট কৰিব আৰু ব্লগবিলাকত ভিউ নাহে সেইটো কেনেকুৱা টেক্স লগাব লাগে এইটো অলপমান আপোনালোকে যদি হেল্প কৰি দিয়ে অলপমান ভাল লাগে তো বেছি একো নকওঁ তো চবকে ছাপোৰ্ট কৰিব বাই তো ৱেইট ছাবস্ক্ৰাইব কৰাৰ সময়ত ঘণ্টাটো ক্লিক কৰি দিব তেতিয়া চবৰে মোবাইলবোৰ অনলাইন আহে মোৰ মোবাইলৰো যাতে ঘণ্টাটো বাজি যায় মজা চেনেল আছে এটা স্বপ্ন নানু তাতে ডান্স ভিডিঅ' দিওঁ আগতে ব্লগ ভিডিঅ' দিছিলোঁ কিন্তু ডান্স ভিডিঅ' ব্লগ ভিডিঅ' একেলগে দিয়ে মানুহে নাচাই আছিল फ्रेंड्स अभी जो मीटअप का जो इंट्रोड्यूस है वो ख़त्म हुआ और यूनियन बनाना भी ख़त्म हुआ तो अभी सब लोग बैठने को बैठ रहे हैं तो कुछ बातें भी कर लेंगे यूट्यूब के बारे में कुछ प्रॉब्लम हो रहा है कि यूट्यूब में कौन सा क्या है क्या नहीं है वो सब प्रॉब्लम है वो सब का जो मतलब डिस्कशन करेंगे अभी यहाँ पे तो यही है देखिए आप लोग কোৱাৰ নিচিনা অন্তবন্ধ পাছৈ বহান টেকন'লজি আজি অহা বিপ্লৱ ৰচনা সমাজৰ কথা তৎপৰতে যাম আশা কৰোঁ সকলোৰে সহায় তুমি যে মোৰ শুকান মনতে পৰে কলেজৰে কথা মোৰ যদিও তুমি মোক গলা আঁতৰি এতিয়াও তুমি আহিবানে ঘূৰি যদিও তুমি মোক গলা আঁতৰি এতিয়াও তুমি আহিবানে ঘূৰি फ्रेंड्स अभी यहाँ पे बातचीत ख़त्म हुई सबके साथ बातें कर रहे हैं सबको चैनल के नाम हम पूछ
कि आपका चैनल का नाम क्या है, हमारा ये है, तो ये सब कर रहा है। तो आप लोग देखिएगा, वीडियो को अच्छे लगेगा, लास्ट तक देखिएगा। तो चलिए देखते हैं आगे। तो फ्रेंड्स अभी मीटअप ख़त्म हुआ है, अभी जा रहे हैं हम वापस घर में। तो सबको बाय बाय बोल के आ रहा हूँ, तो अभी चल रहा है घर पे। तो चलिए, देखा ही होगा हमने मीटअप कैसा हुआ, बहुत ही फैंटास्टिक था। तो अभी चलते हैं घर पे। फ्रेंड्स अगर वीडियो को अच्छी लगे तो अपने फ्रेंड्स के साथ शेयर कर देना, लाइक शेयर सब्सक्राइब करना मत